গাইজ মই জ্যোতিষ্মান আপোনালোকক স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলটোলৈ। গাইজ আজি আমি এটা এনেকুৱা জেগাত যাম মানে যিটো জেগা আছে আমাৰ অসমৰ গুৱাহাটীৰ যিবোৰ প্ৰসিদ্ধ ঠাই সেই ঠাইবোৰৰ ভিতৰত এখন। চ' এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আমি ইয়াতে আহি পালোঁ। চ' এইটো মানে গেটখন ইয়াতে আছে। চ' আপোনালোকে ক'ব কি মন্দিৰ হয়, আপোনালোকে কমেণ্টত জনাব এইটো কি মন্দিৰ হয়। চ' এতিয়া গেটখন দেখাব চেষ্টা কৰোঁ। চ' এইখন হৈছে আৰু গেটখন। ত' ইয়াৰে নামটো আপোনালোকে ক'বচোন কি হয়। চ' এতিয়া আমি ইয়াৰ ভিতৰত যাম। ভিতৰত মানে মন্দিৰটোৰ ভিতৰত কি আছে, কি কৰিব পাৰে, কি এনজয় কৰিব পাৰে তেতিয়া চাম। মানে গুৱাহাটীত যিবোৰ ঠাই আছে না সেইবোৰ ঠাইৰ ভিতৰত এইটো মানে এই মন্দিৰটো বহুত জনপ্ৰিয় মন্দিৰ হয়। আৰু এই মন্দিৰটোত মানে বিশেষকৈ সোমবাৰে বহুত মানুহ আহে। চ' মানে সোমবাৰে শিৱ মানে মন্দিৰটো মেইনলি শিৱ মন্দিৰ হয় মানে অজৰা। চ' এতিয়া ষ্টাৰ্ট কৰোঁ। এইটো হৈছে গেটটো, মানে নাম হৈছে এইটো মন্দিৰৰ ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ। ত' গাইজ আমি ফাইনেলি ইয়াৰে ভিতৰত সোমালোঁ। চ' এইটো ৰাস্তাটো। ত' ইয়াৰে ভিতৰত কি আছে আমি এতিয়া চাম। ইয়াতে আপোনালোকে বহুত বান্দৰ চান্দৰ দেখা পাব দেই। চ' আপোনালোকে বেলেগত নাযাব। চ' এতিয়া ভিডিঅ'টো থাকক, এনজয় কৰি থাকক। ভিডিঅ'টো আপোনালোকে চাই থাকক, মই এনজয় কৰি থাকিম। চ' ইয়াতে এইবোৰ বঢ়িয়া গাৰ্ডেন হয়। ইয়াতে মানে হাতীও ওলায়। যিখন পাহাৰ আছে না পাহাৰখনৰ নাম হৈছে ডাকিনী পাহাৰ। আৰু ইয়াতে হাতী ওলায় আৰু এনেকুৱা বহুত জীৱ জন্তু আছে আৰু বান্দৰ ওলায়। চ' ইয়াতে বান্দৰো ওলায়। গাইজ আমি সোমালোঁ। এয়া চাওক আমি গাইজ ফিজ খাই আছোঁ। ফিজ গাইজ ইয়াতে বিভিন্ন ধৰণৰ মানে আপোনালোকে যেতিয়া আহিব তেতিয়া ইয়াতে মানে পূজাৰ কাৰণে যিবোৰ সামগ্ৰী লাগে ইয়াতে কিনিব পাৰিব। চ' ইয়াতে দোকানবোৰো আছে। বেক চাইডত দোকানবোৰ আছে মানে নিফালোঁ আৰু চাওক ছোৱালী। এইবোৰ যিবিলাক আপোনালোকে পথাৰ দেখিছে ইয়াতে মানে হাতী আহে। তাৰপিছত মানে এই যিখন পাহাৰ দেখিছে ন এই পাহাৰখন হৈছে ডাকিনী পাহাৰ। আৰু ইয়াতে বহুত হাতী আহি থাকে আৰু মানে ঘোঁৰা চৰাও আহে মাজে মাজে। আৰু এইবোৰ ইয়াতে আৰু ইয়াতে যেতিয়া শিৱৰাত্ৰি হয় না শিৱৰাত্ৰি ইয়াতে মানে খানা চানা খুৱাই আৰু আপোনালোকে আহিলে আহিব পাৰে ইয়াতে। সোমবাৰেও খুৱাই চাগে। চ' গাইজ এইটো আপুনি যিখিনি জেগা দেখিছে ন কিবা হ'লে ইয়াতে খুৱাই। ইয়াতে কিবা এইটো কেম্প হয় ইয়াতে। চ' ইয়াতে কিবা যেতিয়া উৎসৱ পাতে ন তেতিয়া ইয়াতে খোৱা লোৱা কৰে। মানে একদম ভাগৰ লাগি গৈছে, মাতটো ভালকৈ অহা নাই চাগে। আৰু এতিয়া বহুত ডাঙৰ নিজৰা হয়, একদম এটা সৰু মোৰ নিজৰা হয়। পানী চানী নায়েই ইয়াতে। চ' আৰু এই নিজৰাটো চাওক। আৰু আমি ইমান দূৰ খোজকাঢ়ি আহিলোঁ। অহাৰ পিছত আৰু এতিয়া ওপৰত যাব বাকী আছে একদম। আজি মানুহ বেছি নাই। চ' সেইকাৰণে অলপ ব্লগটো ভালকৈ বনাব চান্স পাইছোঁ। এই চাব পাৰে আপুনি কিমান ওপৰত আছে মন্দিৰটো। মানে এটা ইউটিউব চেনেল যেতিয়া মানে একদম শূন্যৰ পৰা যেতিয়ালৈকে বহুত হাইলৈকে যায় ন সিহঁতৰ ছাবস্ক্ৰাইবাৰবোৰ মানে সেনেকুৱা হৈছে। একদম তলত আছে 0 আৰু তাৰ ওপৰত আছে মিলিয়ন ছাবস্ক্ৰাইবাৰ। চ' এনেকুৱা হৈছে আমাৰ কথাটো। তো গাইজ চাব পাৰে গাইজ চাইনবোৰ্ড চাওক। মন্দিৰৰ চৌহদত মদ খোৱা নিষেধ, অন্যথা 500 টকা জৰিমনা ভৰিব লাগিব, নতুবা গৰুণ বেতন দিব লাগিব। পুৰা একদম বেলেগ মানে এইবোৰ মানুহ। ইয়াতে আপোনালোকে গাড়ী ভিতৰত থ'ব পাৰে, বাহিৰতো থ'ব পাৰে। আৰু সেইটো হৈছে গণেশ মন্দিৰ। ইয়াৰে প্ৰথমটো মন্দিৰে হৈছে গণেশ মন্দিৰ। আৰু বাকী ইফালে বেলেগ বেলেগ মন্দিৰ আছে। চ' এটা প্ৰথম মন্দিৰটো হৈছে গণেশ মন্দিৰ। সেইখিনি পাহাৰ হয় আৰু ইয়াৰে পৰা মন্দিৰৰ ষ্টাৰ্টিং হয় আৰু বাকীবিলাক পাহাৰ হয়। গাইজ আমি গণেশ মন্দিৰটোৰ পৰা ওলালোঁ। এইটো আছে এইটো মোৰ মাথাৰ পিছফালে আছে গণেশ মন্দিৰটো, এইটো ওলালোঁ। তাৰপিছত এতিয়া আমি অন্য এটা
অন্য এটা এই মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। তো আপোনালোকে নাযাব ক'তো আছে, ভিডিঅ'টোত থাকক। ফাইনেলি আমি ইয়াতে ঘূৰি আছোঁ এতিয়া। তো আমি বহুত মানে তলৰ পৰা ওপৰ হয় আৰু ওপৰৰ তলত যাম আৰু ওপৰ যাম। তো এতিয়া এইফালে পানীবোৰ আছে ইয়াতে। যিখন পাহাৰ দেখিছে নহয়, পাহাৰখন হৈছে নাম ডাকিনী পাহাৰ। চ' এই পাহাৰখন মানে বহুত পুৰণা পাহাৰ হয়। আৰু ইয়াতে হাতী ওলায়, আৰু যেতিয়া মানে ইয়াৰ ওচৰত দীপৰ বিলো আছে। চ' ইয়াতে বিভিন্ন ধৰণৰ হেৰিবোৰো আহে, কি কয়, চৰাইবোৰো আহে। আৰু ইয়াতে ঘোঁৰা আহে। ইয়াতে হেৰি দেখিছে, পানী দেখিছে, ইয়াতে বিভিন্ন ধৰণৰ ঘোঁৰা আহে আৰু হাতী আহে ইয়াত পানী খাব। মানে ইয়াতে এই পাহাৰত মানে বহুত হাতী আছে আৰু মানুহবোৰ আহে ইয়াতে খৰি বিচাৰি বিচাৰি। চ' চাব পাৰে। চ' ইয়াতে মানে বিভিন্ন ধৰণৰ জীৱ জন্তু ঘূৰিয়ে থাকে। চ' অহাটো মানে বহুত ৰিক্সো আছে ইয়াতে, যদি আপোনালোকে ভালদৰে নাহে। আৰু সময়লৈ কথা, আপোনাৰ যদি লাক ভাল থাকে আপোনালোকে লগ নাপায়, যদি লাক বেয়া থাকে আপোনালোকে লগ পোৱাটো ফাইনেল। চ' চাব পাৰে জেগাবোৰ, হাতীবোৰ আহে। আৰু ইয়াতে ভৰি চিন দেখিছেনে, এইবোৰ চব হাতীৰ ভৰি চিন হয়। আৰু ইফালে আছে, চ' বাকীবিলাক মানে পানীৰ ভিতৰত আছে, চ' দেখা নাপায় আপোনালোকে। তো মানে ঠাইখন মানে অভয়াৰণ্য টাইপ লাগে, মানে মন্দিৰো আছে, এনজয় কৰিব পাৰে আপুনি, বঢ়িয়া একদম তামাম ঠাই হয় একদম। আহিবচোন আপোনালোকে চাব। চ' দেখিয়ে গাইজ, মানে ইয়াৰে যিটো একদম মেইন মন্দিৰ ন, এতিয়া মেইন মন্দিৰটো আহি পাইছোঁহি। মানে একদম শীৰ্ষত থকা মন্দিৰটো আৰু সেইটো। চ' এইখন গেট হৈছে মেইন গেটখন একদম। গাইজ, আমি আহি থকাতে মানে এই সাপডাল দেখিছোঁ। মানে এই সাপডাল বহুতে কৈ আছে যে মানে দুটা মাথা, দুইফালে মাথা আৰু মানে আমিও নাজানো মানে সাপডালৰ নাম কি। চ' আপোনালোকে ক'বচোন কমেণ্ট বক্সত, যদি জানে আপোনালোকে কি নাম হয়। গাইজ, আপোনালোক কৈছিলে বান্দৰৰ কথা। চ' এয়া বান্দৰ নাম লৈছিলোঁ, বান্দৰ ওলাই গৈছে। চ' এইটো বান্দৰ হয়। এইটো বান্দৰ এটা, আৰু ইয়াতেও আছে চাগে এটা। গাইজ, এতিয়া আমি মেইন মন্দিৰটো আহি পালোহি। আৰু মন্দিৰৰ পূজাৰী, সেইটো মেইন মন্দিৰৰ পূজাৰী। আমি নামি আছোঁ সেই মন্দিৰটোত। নাজানো মোৰ ভইচটো আহিছেনে নাই তাৰেলৈকে, আপোনালোকে শুনা পাইছেনে নাই। তথাপিও আৰু নাপালেও বুজি ল'ব আৰু চাই এনজয় কৰি ল'ব। ইফালে গ'লে আপোনালোকে ভৰিখন জিকাই ল'ব, মানে ধুই ল'ব ভৰিখন, তেতিয়া আপোনালোকৰ ভাল হ'ব। আৰু ক'ত চাই লওঁ, মোবাইলটো ভৰাবই লাগিব লগত। গাইজ, এয়া চাওক, ইয়াতে কি বঢ়িয়াকৈ পানী পৰিছে। আৰু ইয়াতে পূজা দিয়ে, মানে পূজা কৰাই আছে। আৰু মানুহবোৰে লাইন পাতিব লাগে, মানে বহুত মানুহ হয়, য'ত ঠেলা হেঁচা হৈ যায়। ইয়াতে মানুহ আছে, মানে তাত ছাতি জ্বলাব পাৰে য'ত মানুহবোৰ আছে ইয়াতে। আৰু ইয়াতে মানে বঢ়িয়াকৈ পানী বৈ থাকে, মানে জেগাখিনি একদম পুৰা ঠাণ্ডা, বঢ়িয়া লাগে একদম। চ' ইয়াতে চাওক কি বঢ়িয়াকৈ পানী আহি থাকে। গাইজ, ইয়াতে বহুত মানুহে একদম পুৰা লাইন লাগি আছে, একদম পুৰা মানুহৰ ভক্তৰ সমাগম বাঢ়ি আছে ইয়াত লাহে লাহে। এইবোৰ আপোনালোকে ইয়াত চাব পাৰে, কেনেদৰে মানে মানুহবোৰে কি কৰে ইয়াতে, মানে কেনেদৰে পূজা কৰে। আৰু পূজাটো চবেও কৰে জানে, কিন্তু তথাপি ইয়াতে চাই লওক আৰু অলপ বেলেগতকৈ বেলেগ। আৰু মানে যেনেকৈ বালাজী মন্দিৰত মানে এনেকৈ মানে সকলো মানুহে কৰিব নোৱাৰে, বিশেষ পাছ লাগে, মানে বিশেষ এণ্ট্ৰি লাগে। চ' ইয়াতে চাব পাৰে আপোনালোকে।
এতিয়া আমি মানে মেইন যিটো মন্দিৰ আছে মন্দিৰটোক আমি সেৱা কৰি ল'লোঁ। চ' এতিয়া ইয়াতে অলপ জংঘলবোৰকে অলপ ঘূৰোঁ। চ' আপোনালোকে অলপ ঘূৰক, এনজয় কৰক। চ' ভিডিঅ'টো ইমান কেনেকুৱা হ'ল নাজানো। চ' তথাপিও মানে যিখিনি হৈছে কিন্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইকটো কৰিব, শ্বেয়াৰো কৰিব, আৰু যদি আপোনালোকে এই ঠাইখন দেখা নাই আপোনালোকে লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব পাৰে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আপোনালোকক আৰু এনেকুৱা ভাল ভিডিঅ' দিব পাৰোঁ। চ' আপোনালোকে যাতে ছাপোৰ্ট কৰে আৰু। ত' আপোনালোক আৰু অলপ জাগা চাম, আৰু আমি এতিয়া শেষ হোৱা নাই ৰ'ব। চ' আৰু আমি আৰু অলপ এনজয় কৰি আছোঁ, নে কি কয়? আমাৰ এতিয়া ইয়াতে চব হৈ গ'ল পূজা চূজা কৰা। তো এতিয়া আমি উভতিলোঁ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। চ' আপোনালোকে যদি ভাল লাগিছে ভিডিঅ'টো আৰু জেগাটো যদি ভাল লাগিছে আপোনালোকে এটা আহিব পাৰে। গড়চুকৰ পৰা যে পামহি চাইড আছে না, যে ৰোডটো আছে আপোনালোকে সেইফালে আহিব। সেইফালে আহিলে আপোনালোকে গমেই পাব, গুগল মেপ আছে ন, আপোনালোকে তাত চাব পাৰিব। তো এইফালে কি বঢ়িয়া জেগা, আপোনালোকে চাওক, গছ গছনি মানে একদম এনজয় কৰিব পাৰে। আপোনালোকে পূজাও কৰিব পাৰে, এনজয় কৰিব পাৰে, পাৰ্ক টাইপৰ কামবোৰো কৰিব পাৰে, মানে ফুৰিব পাৰে আৰু। তো চাব পাৰে কি বঢ়িয়া জেগা। গাইজ আপোনালোকক এতিয়া চববোৰ বস্তু দেখালোঁ। যিবোৰ মানে আপোনাৰ চাই ভাল লাগিলে, মোক কোনটো পাৰ্ট বেষ্ট লাগিল মোক কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব মেইন, আৰু ছাইডত থকা যিটো বেল আইকনটো আছে সেইটো দবাই দিব। মানে সেইটো দি মানে যদি নতুন ভিডিঅ' চাই যাতে আপোনালোকে ফাৰ্ষ্ট নটিফিকেশ্যন হ'ব, সেইকাৰণে বেলটো দবাই দিব। গাইজ এতিয়া মানে ভিডিঅ'টো এণ্ড কৰিম। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ একদম পূৰা মেইন গেটত, চ' এণ্ডো কৰিম একদম পূৰা মেইন গেটত। চ' ব'লক আমি এতিয়া মেইন গেটলৈকে যাওঁ, মানে শেষ হ'বই যিহেতুকে এইখিনিও ব'লক, যিটো এইখিনি চায়েই আছে, আৰু এইখিনি চোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। তো পালোঁ মেইন গেট পাই গ'লোঁ, একদম পূৰা মেইন গেট। চ' একদম পূৰা এয়া মেইন গেট হ'ল। চ' ইয়াতে বাই বাই। আৰু যদি আপোনাৰ নেক্সট ব্লগ কি ক'ত চাব খোজে আপোনালোকে মোক তলত কমেণ্টত জনাই দিব। চ' বাই বাই।